কিবা যদি সুধিব লগা আছে সুধিব পাৰে। আৰু ফ'ৰ্থ গ্ৰেড ছায়েন্স ষ্ট্ৰীমৰ কথা এটা কুৱেশ্যন এটা হৈছিল তাত, মই এইটো ইয়াত লিখিছিলোঁ, সেইটো মানে ক'ব লাগিব। আমাৰ যিটো ছায়েন্স ষ্ট্ৰীমৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কথাটো যে আহিছে এপইণ্টমেণ্টৰ কথা, এইটো কথা মানে আমাৰ 2020 চনত আসাম গভৰ্ণমেণ্টে আমাক ছায়েন্স ষ্ট্ৰীমটো আসাম গভৰ্ণমেণ্টে আমাক দিছিলে। দিয়াৰ পিছত সেই সময়ত আমাৰ ক'ভিড প্ৰট'কল আছিলে, বহুত কিবা কিবি আছিলে। 2020 চনত আমি প্ৰতিটো ইণ্টাৰভিউ হল কৰিবলৈ যাওঁতে আমি বিভিন্ন সমস্যাৰ বিভিন্ন সন্মুখীন হৈছোঁ। কাৰণ আমাৰ যিখিনি ফাৰ্ষ্ট ফেজ আছিলে যে আমাৰ ফেকাল্টি এপইণ্টমেণ্ট, ফেকাল্টিটো ফাৰ্ষ্ট এপইণ্টমেণ্টৰ কথা আছিলে। তো আমি সেইমতে আগবাঢ়ি আমি ফেকাল্টিটো 3বাৰ 4বাৰ ইণ্টাৰভিউ কৰি পেলাই যেনে তেনে আমি ফেকাল্টিটো পালোঁ। আৰু গতিকে তাৰপিছত আমাৰ কথা আহিলে গ্ৰেড 3 গ্ৰেড 4। তো গ্ৰেড 3 গ্ৰেড 4ৰ এপইণ্টমেণ্টটো হ'ল এনেকুৱা কথা যে পোষ্টটো একচুৱেলি যিটো আমাৰ পোষ্ট চেংচন অৰ্ডাৰ, সেই পোষ্ট চেংচন অৰ্ডাৰটো আমাক আসাম গভৰ্ণমেণ্টে আমাক ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন কাহিলীপাৰা তেওঁৰ থ্ৰুদি আমাক গোটেইখিনি অৰ্ডাৰ দিয়া হৈছিলে। আৰু সেই তেওঁলোকে আমাক অৰ্ডাৰটোৰ প্ৰতি আমাক কিছুমান তাত গাইডলাইন দিছিলে। আৰু সেই গাইডলাইন মতে যাবলৈ যাওঁতে আমি বিভিন্ন সময়ত আমি এইটো জিবিটো আমাৰ আলোচনা হৈছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এপইণ্টমেণ্টৰ কথা। তাৰপিছত আমি আগবাঢ়িলোঁ। আগবঢ়াৰ পিছত আমাৰ যিটো আসাম গভৰ্ণমেণ্টৰ যিটো ৰোষ্টাৰ ছিষ্টেম, ৰোষ্টাৰ যিটো আমাৰ কাষ্টৰ ক্ষেত্ৰত আমাৰ এটা ৰোষ্টাৰ থাকে যে এটা পোষ্ট এডভাৰটাইজ কৰিবলৈ গ'লে তাৰ ৰোষ্টাৰ পইণ্টটো কিমান হয়, সেইটো আমাৰ আসাম গভৰ্ণমেণ্টৰ এপ্ৰুভেল মতে আমি এইটো এডভাৰটাইজ কৰিছিলোঁ। কিন্তু এডভাৰটাইজ কৰাৰ সময়তে আমি ল'বলৈ গোটেইখিনি ঠিক ঠাক কৰিছিলোঁ। তো কৰাৰ সময়ত মোৰ ওপৰত এটা এনকুৱাৰী আহিব, এনকুৱাৰী কমিটি এটা বনালে মোৰ ওপৰত। গতিকে মই এনকুৱাৰী কমিটিত মই এটেণ্ড কৰিলোঁ। আৰু কৰাৰ পিছত তাত বিভিন্ন ধৰণৰ কুৱেশ্যন এৰাইজ কৰা হৈছিলে। আৰু সেইখিনি মই যিটো গভৰ্ণমেণ্টৰ যিটো গাইডলাইন, তো সেই গাইডলাইন মতে সেইখিনি মই উত্তৰটো দিছোঁ যে এপইণ্টমেণ্টটো কাউন্সিলে দিয়ে নে ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে দিয়ে সেইটো মোৰ কাৰণে মেটাৰ নহয়। কিন্তু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে দিলেও দিব, আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দিলেও দিব, তাত মোৰ ক'বলগীয়া একো নাই। এতিয়া ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনো ক্লিয়াৰ নহয় কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দিব, নে অট'নমাছ কাউন্সিলো ক্লিয়াৰ নহয় যে ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে দিব। গতিকে এইটো এটা অলপ বুজাবুজিত এটা পলিটিকেল ডিচিশ্যনত এটা মই ভাবোঁ মানে অলপ সমস্যা এটা হৈ আছে। গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ ডাইৰেকশ্যন আমি এতিয়ালৈকে আমি পোৱা নাই, যাৰ বাবদ মই এইটো ইণ্টাৰভিউ কেঞ্চেল কৰিব লগা হৈছিলে। গভৰ্ণিং বডি মিটিং মাতি গভৰ্ণিং বডিত সেইটো আলোচনা কৰি সেইটো মই ফৰ দি টাইম বিং যিহেতু আমাৰ কোনো ধৰণৰ ফাইনেল ডিচিশ্যন হোৱা নাই, সেইটো কাৰণে আমি আমাৰ ফালৰ পৰা এটা ইণ্টিমেশ্যন গভৰ্ণিং বডি মিটিং হোৱাৰ পিছত আমাৰ ফালৰ পৰা এটা ইণ্টিমেশ্যন আমি KSC কাৰ্বি আংলং আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন আমি দুটা দিশত আমি দুখন ইনফৰ্মেশ্যন দি পেলাই আমি বৰ্তমান ৰাখি দিছোঁ। আপোনালোকে আমাক এইটো ছেটেল কৰি দিয়ক যে কাৰ্বি আংলং কাউন্সিলে দিব নে আমাক ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন দিব। এই বস্তুটো আজিৰ দিনতো মানে এই বস্তুটো ছেটেল হোৱা নাই। সেইটো কাৰণে আমাৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এপইণ্টমেণ্টটো মানে ৰখি আছে। আৰু এজ পাৰ গভৰ্ণমেণ্ট ডাইৰেকশ্যন মানে এইটো ৰোষ্টাৰ মতে কৰিব লাগিব, আৰু ৰোষ্টাৰ মতে কৰিব লাগিব বুলি আমাক ডাইৰেক্টৰেও কয়। কিন্তু এতিয়া আমাৰ এইটো পলিটিকেল ডিচিশ্যন হৈ আছে। আমাৰ এতিয়া কাউন্সিল আৰু যদি গভৰ্ণমেণ্টে যদি বস্তুটো ছেটেল কৰি দিয়ে তো এইটো সমস্যাটো একেদিনা শেষ হৈ যাব। মানে ইয়াত আৰু মোৰ মানে ৰুল নাই ইয়াত, কাৰণ গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট দুখন গভৰ্ণমেণ্টৰ ডিছকাশ্যনৰ ওপৰত এইটো ফাইনেল ছেটেলমেণ্টটো আজিৰ ডেটত মানে ৰখি আছে। সেইটোৱে গভৰ্ণমেণ্টে যদি মোক কাৰ্বি আংলঙে যদি মোক ডাইৰেকশ্যন দিয়ে সেইটো মতে হ'ব, আৰু গভৰ্ণমেণ্টে ডাইৰেকশ্যন দিলে গভৰ্ণমেণ্টৰ মতে হ'ব। এতিয়া যি হ'লেও আমাৰ মানুহকেইটাই লাগে, আমাক বেলেগ একো নালাগে। আমাক 5জন মানুহ আমি পাবলগীয়া আছে, গ্ৰেড 3 এটা, গ্ৰেড 4 4জন আমাক পালে আমি কামটো আমিও এতিয়া বহুত ফেচ কৰি আছোঁ। আজি লেবৰেটৰী চলাই আছোঁ, আমি নিজে কাম কৰি চলাই আছোঁ। ফেকাল্টি বেলেগ বেলেগ মানুহ আমি ইয়াৰ পৰা নি পেলাই আমি লেবৰেটৰী চলাই আছোঁ। ছায়েন্সৰ লেবৰেটৰী চলাবলৈ বহুত অসুবিধা, সেইখিনিতো অলৰেডি আমি এইখিনি ফেচ কৰি আছোঁ। গতিকে আমাৰ ইয়াত একো নাই। আজি খালি ছেটেলমেণ্টটো হ'লে আমাক কোনে দিব লাগে এইটো দি দিলে আমাক একো নাই। আমি দুইফালে ইণ্টিমেশ্যনটো আমি দি থৈছোঁ আমাৰ ফালৰ পৰা যে আপোনালোকে আমাক ডিচিশ্যনটো দিয়ক, ফাইনেল ডিচিশ্যন যিটো ডিচিশ্যন আমি এক্সিকিউট কৰিব পাৰিম। কিন্তু আজিৰ ডেটত আমাক ডিচিশ্যনটো দিয়া হোৱা নাই ফৰ্মেলি, সেইটো কাৰণে আমি ৰৈ আছোঁ।
ছাৰ এটা কথা মানে সেইটোতো মোক এনকুৱাৰীত মোক হেৰি কৰিছিলে, এনকুৱাৰী কমিটিত দিছে, মই তাত ৰিপ্লাই দিছোঁ, মানে ইন ৰিটেন ৰিপ্লাই দিয়া আছে। মানে যিটো তেওঁলোকে মোক এনকুৱাৰী কমিটি এটা মাজতে ভৰাইছিলেতো, তাত সেইটো চাৰ্জ কৰিছিলে মোক। এইটো প্ৰুফটো দেখুৱাব পাৰিব নি ছাৰ? এইটো মই উলিয়াব লাগিব, অলপ টাইম লাগিব। মই অলৰেডি মই এইটো আমাৰ কি ৰাজেশন টেৰন ছাৰ, হয়, ৰাজেন টেৰন ছাৰৰ তাত অলৰেডি মই ডকুমেণ্ট ছাবমিট কৰি দিছোঁ, মানে ৰিটাৰ্ণ ডকুমেণ্ট। হয়, গতিকে তাত বিচাৰিলেও আপোনালোকে পাই ঠিক আছে। মোৰ পৰা নল'লেও তাতে গোটেইখিনি বস্তু ক্লেৰিফিকেশ্যন, মানে পেৰা ৱাইজ যিটো মোক কুৱেশ্যন কৰা হৈছিলে, পেৰা ৱাইজ মই তাত ইউনিয়ন বডি ইলেকশ্যন, তাৰপিছত 20টো পেণ্ডামিক আহি গ'ল, 20ত পেণ্ডামিক আহি গ'ল, অলপ মাজতে ছেকেণ্ড ৱেভ আহি যোৱাৰ পিছত ষ্টুডেণ্ট প্লাছ টিচাৰ, আমি সেইটো সময়ত আমি সেইটো বেছি গুৰুত্ব দি আছিলোঁ। আমি SSRখন আমাৰ 22 আগষ্টৰ 16 আগষ্টত আমাৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে। 11, 12, 13 আমাৰ দিল্লীৰ টীম আহিছিলে, গতিকে আমি তেওঁলোকৰ লগত অলপ বিজি হৈ থকাৰ কাৰণে আমি ষ্টুডেণ্টকো আৰু বেলেগ কামত বিজি কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে মানে ইউনিয়ন বডিটোৰ ইলেকশ্যনটো আমি সেইখিনি মই ৰিটাৰ্ণ ৰিপ্লাই অলৰেডি মই এনকুৱাৰী কমিশ্যনক মই দি থৈছোঁ, কি কাৰণে পাতিব নোৱাৰিলোঁ, কি কাৰণে পাতিব লাগিছিলে, গোটেইখিনি উইথ ৰিটাৰ্ণ ডকুমেণ্ট মই এইটো আমাৰ ৰাজেশন ছাৰৰ তাত মই গোটেই মোৰ ফাইলটো মই ছাবমিট কৰা হৈছে, আৰু ছাৰে সেইটো চাইছে, মোক হিয়াৰিঙো লৈছে। তাৰপিছত মই কিন্তু পেৰা ৱাইজ ৰিপ্লাই